নমস্কাৰ বান্ধৱীসকল, আজি নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু ডাৱৰীয়া বতৰ, চাহৰ লগত খাবলৈ মাটি দাইলৰ পকৰি কেইটামানকে বনাওঁ আৰু ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। এতিয়া মই তিয়াই থোৱা মাটি দাইলকেইটাৰ লগত নহৰু, আদা আৰু জলকীয়াখিনি পিচি লওঁ। তাৰপিছতে পিচি হোৱাৰ পিছতে মই পিঁয়াজ আৰু নৰসিংহখিনি তাৰ লগত এড কৰি দিম। ফাইনেলি মোৰ সামগ্ৰীখিনি পিচি খুন্দি হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি আৰু নৰসিংহখিনি তাত এড কৰোঁ। এতিয়া মই পিঁয়াজখিনি কাটি লৈছোঁ আৰু অকণমান মোহাৰি দিছোঁ উপকৰণটোৰ লগত, যাতে ধুনীয়াকৈ সামগ্ৰীখিনিৰ লগত ধুনীয়াকৈ মিলি যায়। আৰু লগতে নৰসিংহ পাতকেইটাও মই টুকুৰা টুকুৰকৈ তাত এড কৰি দিছোঁ। মই এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু যদি মোৰ দৰে আপোনালোকেও বনাব বিচাৰে তেতিয়াহ'লে ভালদৰে মিক্স কৰি ল'ব, যাতে খাবলৈও ভাল হয়। এতিয়া তেল গৰম হৈ গ'ল, কেৰাহীত এটা এটাকৈ দি দিছোঁ। মোৰ দৰে আপোনালোকেও বনাই চাবচোন। ঘৰতে থকা বস্তু, বেছি বস্তুৰো প্ৰয়োজন নহয়, খাবলৈও বৰ সোৱাদ হয়। এতিয়া 5-6 মিনিটমানৰ পাছতে পকৰিখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। গেছৰ ফ্লেমটো কম কৰি দিব, নহ'লে পকৰিখিনি ভিতৰটো নিসিজিব, এনেই ৰঙচুৱা হৈহে যাব। যিহেতু আজি প্ৰথম ভিডিঅ' বনাইছোঁ, ভালদৰে নাজানো, আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। এতিয়া মোৰ চাহ আৰু পকৰি ৰেডি। অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।